हेलो फ्रेंड्स एया जिका चलाइছোঁ আৰু এয়া জিকাৰ বাকলিখিনিৰে আজি চাটনি বনাই দেখাম আপোনালোকক। হয়তো বহুতে খাই পাইছে আৰু খাই নোপোৱাসকলৰ বাবে জলকীয়া লৈছোঁ, নহৰু আৰু আদা লগতে পিঁয়াজ অকণমান লৈ এতিয়া কেৰাহীখনত অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া জিকাৰ বাকলিখিনি আৰু মছলাখিনি গোটেইখিনি দি অকণমান টাইম ভাজিব লাগিব। ভাজি হোৱাৰ পিছত বেছি ভাজিব নালাগে আৰু অকণমান টাইম ভাজিলে হৈ যায়। আৰু ভাজি হোৱাৰ পিছত তাত মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিব লাগিব। নিমখ অকণমান দিলে হৈ যাব আৰু যদিহে মান ধনিয়া নেমু এইবিলাক দিব বিচাৰে দিব পাৰে, কিন্তু আমাৰ ঘৰত এইবিলাক দেউতাহঁতে নাখায়, তো এইকাৰণে মই দিয়া নাই। এনেকৈ গ্ৰাইণ্ড কৰিম। ইয়াত যিখিনি এক্সট্ৰা তেল থাকে সেইখিনি মোৰ তেল দিয়াত বেছি হৈ গ'ল, এক্সট্ৰা তেলখিনি উলিয়াই লৈছোঁ এনেকৈ। আৰু এতিয়া মই গ্ৰাইণ্ড কৰিম। ইয়াত অকণমান নিমখ দিছোঁ, বেলেগ আৰু মই একোৱে দিয়া নাই যিহেতু দেউতাহঁতে নাখায়। আৰু এতিয়া আজিৰ থালিখন এইখন পটল ভাজি, চাটনি আৰু মিঠাৰ খাৰ আৰু জিকা ভাজি, দালি, নেমু, জলকীয়া।